নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এক্সেলেন্স অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন বিষয়সমূহ আলোচনা কৰা হয়। আজি আমি কথা পাতিম অসম জাতীয় বিদ্যালয়ত ওলোৱা কিছু পোষ্টৰ বিষয়ে, আৰু সেই পোষ্টসমূহৰ লাষ্ট ডেট দিছে আপোনালোকৰ 10 তাৰিখ 5 মাহ 2019। আৰু সেই পোষ্টসমূহ এনেধৰণৰ আপোনালোকৰ প্ৰথম পোষ্ট হৈছে টিচাৰ ইন ইংলিছ উইথ স্পেচিয়েলাইজেশ্যন এণ্ড স্পকেন ইংলিছ, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ কেণ্ডিডেট উইথ আছামিছ আৰু ইংলিছ মিডিয়াম স্কুলিং বেকগ্ৰাউণ্ড এণ্ড মাষ্টাৰ ডিগ্ৰী ইন ইংলিছ আৰ এলিজিবল ফৰ দ্য পোষ্ট। যোনজন শিক্ষক বিচাৰিছে সেই শিক্ষকজন অসমীয়া বা ইংৰাজী মাধ্যমৰ পৰা অহা প্ৰাৰ্থী হ'ব লাগিব, আৰু তেওঁ মাষ্টাৰ ডিগ্ৰী ইন ইংলিছত কৰা হ'ব লাগিব। এজৰ কোনো সময়সীমা নাই, এতিয়া যিকোনো লেভেলৰ এজ হ'লেও হ'ব। চেলেৰী নেগটিয়েবল ৰাখিছে। আৰু হাউ টু এপ্লাই আপোনালোকৰ বিফৰ 10 মে'লৈকে 10 মে 2019লৈকে হেৰিটো খোলা থাকিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন উইথ বায়'ডাটা, কণ্টেক্ট নাম্বাৰ এণ্ড ইমেইল মে বি ছাবমিটেড ইন স্কুল অফিচ অৰ চেণ্ড টু। আপোনালোকৰ যি বায়'ডাটা এপ্লিকেশ্যনৰ যিমান ফৰ্ম আছে সেইবোৰ সাধাৰণতে এই ইমেইলটোত পঠাব লাগিব, জবছ আছাম জাতীয় বিদ্যালয় @gmail.com। আৰু লিষ্ট অফ এলিজিবল কেণ্ডিডেট ফৰ ইণ্টাৰভিউ উইল বি পাব্লিছ অন 15 মে'ত পাব্লিছ কৰা হ'ব। আৰু আপোনালোকে www.asamjatiyabidyalaya.com ৱেবছাইটত গৈ চাব পাৰিব। আৰু ছেকেণ্ড পোষ্টত হৈছে আপোনালোকৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। তাৰপিছত তেওঁৰ কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স আৰ্টছ কমাৰ্চ 50% ইন এগ্ৰিগেট হ'ব লাগিব, SSLC HS এণ্ড ডিগ্ৰীজ টেকেন টুগেডাৰ আছামিজ মিডিয়াম স্কুলিং বেকগ্ৰাউণ্ড, আৰু 50% এগ্ৰিগেট পাৰ্চেণ্টেজ থকাৰ লগতে তেওঁলোকৰ SSLC HS আছামিজ মিডিয়ামৰ পৰা অহা প্ৰাৰ্থী হ'ব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত কৈছে PGDCA DOAECO লেভেল ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউশ্যন প্ৰফিচিয়েণ্ট ইন আছামিজ এণ্ড ইংলিছ DTP টাইপিং এটিটিউড অফ ৱৰ্কিং ইন এ মিছন মোড। তাৰপিছত এজ দিছে আপোনালোকৰ 35 বছৰ, চেলাৰী নেগটিয়েবল ৰাখিছে। এপইণ্টমেণ্ট অন কণ্ট্ৰেকচুৱেল বেচিছ ইনিচিয়েলি। তাৰপিছত বেনিফিটছ অফ CPF ESI গ্ৰেজুৱেটি এভেইলেবল। কিবা কিবি আপোনালোকৰ দিব, PFCF হয়তো কটা হ'ব চাগে, আৰু কণ্ট্ৰেকচুৱেল বেচিছ হ'ব লাগে আপোনালোকৰ পোষ্টটো। তাৰপিছত হাউ টু এপ্লাই আপোনালোকে বায়'ডাটা, কণ্টেক্ট নাম্বাৰ আপোনালোকে এই মেইলটোত পঠাব লাগিব, জবছ আছাম জাতীয় বিদ্যালয় @gmail.com বিফৰ 10 তাৰিখ 5 মাহ 2019। আৰু আমাৰ ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্ট ডিটেইলছটো অতি সহজে লাভ কৰিব, যাৰ জৰিয়তে আপোনালোকে সকলো দিশখিনি চালি জাৰি চাই ল'ব পাৰিব। চ' এইখিনিয়ে আছিলে অসম জাতীয় বিদ্যালয়ত ওলোৱা কিছু পোষ্টৰ এক থুলমূল আভাস। চ' ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয় অসম।